নমস্কাৰ আকৌ এবাৰ স্বাগতম জনাইছো মোৰ DayLight ইউটিউব চেনেললৈ প্ৰথম এপিসোডত দেখা পাইছিলে বাইদেউৰ লগত আমি বহুখিনি কথা আলোচনা কৰিলো নিৰি নাইনৰ বিষয়ে আৰু এইবাৰ আমি আলোচনা কৰিম বাইদেউৰ পাৰ্সোনাল লাইফৰ বিষয়ে প্ৰথমতে বাইদেউ খুদিব বিচাৰিম যে আপোনাৰ ঘৰ ক'ত আৰু জন্ম ক'ত হৈছিলে মই যোৰহাটৰ জিয়ৰী যোৰহাটত মোৰ ঘৰ যোৰহাট নেহেৰু পাৰ্কত মোৰ ঘৰ মোৰ মা এগৰাকী আচলতে খুব বিখ্যাত শিপিনী তেওঁ এগৰাকী তাঁতশালৰ শিপিনী লক্ষীপ্ৰভা বৰদলৈ আৰু মোৰ দেউতা সৰু সুৰা কিবা ব্যৱসায় কৰিছিল চাকৰিও কৰিছিল বৰ্তমান ৰিটায়াৰ হ'ল তেওঁ ঘৰতে আছে শিৰিষ বৰদলৈ গতিকে যোৰহাটৰ নেহেৰু পাৰ্কত মোৰ ঘৰ আৰু মাৰ হে শিপিনীৰ ওপৰত কিবা এখনো হৈছিল ন হয় মই যিখন পাখি লগা মন উইংস অফ মাইন্ড বুলি মোৰ এখন শৰ্ট ফিল্ম কৰিছিলো ডকু ফিচাৰ হয় সেইখন মাৰ কাহিনীৰ ওপৰতে কৰিছিল মই সেইদিনা নিৰি নাইনৰ লঞ্চত মই গম পাই লঞ্চ হোৱা দিনা আপুনি কৈ থাকোঁতে মই শুনিছিলোঁ হয় 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 বাকী তাৰপিছত আপোনাৰ স্কুল কলেজ আৰু শিক্ষা মই মোৰ ঘৰৰ ওচৰতে একদম ঘৰৰ গাতে লাগি থকা যিখন স্কুল 4 নম্বৰ ৱাৰ্ড প্ৰাথমিক বিদ্যালয় তাতে মই এলপি স্কুল কৰিছিলোঁ তাৰপিছত তাৰ ওচৰতে আছিল যোৰহাট চৰকাৰী বালিকা বিদ্যালয় তাৰ পৰা মই মেট্ৰিক পাছ কৰিছোঁ 1991ত মই ক্লাছ 10 পাছ কৰিছোঁ তাৰপিছত মই যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় তাৰ পৰা মই স্নাতক লৈছোঁ মানে অৰ্থশাস্ত্ৰক মেজৰ বিষয় হিচাপে লৈ অনাৰ্ছ হিচাপে লৈ ইকনমিক্স তাৰপিছত মই ল পঢ়িবলৈ আহিলোঁ গুৱাহাটী ইউনিভাৰ্চিটি গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ পৰা মই আইনৰ স্নাতক হ'লোঁ তাৰপিছত মই আইনৰ স্নাতকোত্তৰ কৰিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মানে স্নাতকোত্তৰ কমপ্লিট নহওঁতে মানে হয় বিয়া হ'ল মানে আইনৰ স্নাতক LLB কৰি উঠি মই প্ৰেক্টিছ কৰিছিলোঁ গুৱাহাটীৰ কোৰ্টত তো 6 মাহমান প্ৰেক্টিছৰ পিছতে মোৰ বিয়া হ'ল তাৰপিছত বিয়া হোৱাৰ পিছত প্ৰথম সন্তান হোৱাৰ ঠিক কেইদিনমান আগে মই তেতিয়া মানে কি হ'ল মই বেছিকৈ কোৰ্টলৈ আহিব নোৱাৰোঁ যিহেতু মানে গৰ্ভত সন্তান আছিল সেইকাৰণে কোৰ্টলৈ আহিব নোৱাৰোঁ ঘৰতে বহি কি কৰিম তেতিয়া ভাবিলোঁ নহয় মই স্নাতকোত্তৰটো কৰি পেলাওঁ তেতিয়া মই LLMত এডমিশ্যন ল'লোঁ লৈ মোৰ প্ৰথম সন্তান জন্ম হোৱাৰ পিছত মই LLM পাছ কৰিছোঁ আচ্ছা এই পঢ়া শুনাৰ মাজতে মানে বিয়া হ'ল তাৰ কিবা ৰিজনটো আমি গম পাব পাৰিম নেকি মানে LLB পাছ কৰাৰ পিছত মানে কেৰিয়াৰৰ প্ৰশ্ন আহি গ'ল তাৰ পৰা আচলতে মই যেতিয়া ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ তেতিয়াই বৰ্তমান মোৰ যিগৰাকী স্বামী জয়ন্ত খাউণ্ড তেওঁৰ লগত মোৰ চিনাকি হৈছিল আৰু LLB পাছ কৰাৰ পিছত মানে প্ৰশ্নটো আহিলে ঘৰৰ মানুহে জোৰ দিলে বিয়া হ'বলৈ কৈছে যে বিয়া হ'ব লাগে আৰু মোৰ মন আছিলে আচলতে মই যেতিয়া LLB পাছ কৰিছোঁ মোৰ কেৰিয়াৰ ভাল কৰিবৰ কাৰণে আৰু মোৰ যিখিনি শিক্ষাগুৰু আছিলে মই LLB পঢ়ি থাকোঁতে বৰ বেয়া ৰিজাল্ট কৰা নাছিলোঁ গতিকে শিক্ষাগুৰু সকলে মোক খুব ভাল পাইছিলে তো তেওঁলোকে মানে কৈছিল যে তুমি সুপ্ৰিম কোৰ্ট যোৱা দিল্লীলৈ নহ'লে তুমি বম্বে হাই কোৰ্ট যোৱা য'ত মানে তোমাৰ যিহেতু মানে তুমি ইংৰাজী হিন্দী ক'ব পাৰা গতিকে সেইবিলাক ঠাইত তোমাৰ প্ৰফেশ্যনটো ভাল হ'ব গুৱাহাটীত বেছি স্কোপ নাই গতিকে প্লেনিং আছিলে সুপ্ৰিম কোৰ্ট যোৱাৰ তেতিয়া এওঁক ক'লোঁ যে মই আৰু যাবগৈ বিচাৰিছোঁ সুপ্ৰিম কোৰ্ট এওঁ কৈছে তেতিয়া কেতিয়া ঘূৰি আহিবা আমি কেতিয়া বিয়া হ'ম honestly speaking মানে এটা লাভ ষ্টৰী আছিলে ইউনিভাৰ্চিটিত পঢ়ি থকা ইউনিভাৰ্চিটি প্ৰেম আৰু যেটো কয় বিশ্ববিদ্যালয়ৰ প্ৰেম ঘৰৰ ফালৰ পৰা বিয়া পতাৰ জোৰহে কৰিছিল চাগে ঘৰৰ ফালৰ পৰা কৈছিল যে বিয়া হ'ব লাগে আৰু মানে ইফালেটো কথা দিয়া দি হৈয়ে গৈছিল তাৰপিছত ইফালে মোৰ কেৰিয়াৰে কয় মই সুপ্ৰিম কোৰ্ট যাবগে লাগে দিল্লীলৈ তাৰপিছত সেই সময়তে মানে এওঁ ক'লে যে ঘূৰি আহি কেতিয়া বিয়া পাতিবা তেতিয়াহ'লে মই সেইটোতো মই honestly speaking মই এতিয়া দিল্লীলৈ যাম যদি আৰু তাতে বেলেগ কাৰোবাক ভাল লাগে তুমি বিপদ হৈ যাব সেইটো মই কথা দি যাব নোৱাৰোঁ মই ঘূৰি আহি পেলাই আপোনাৰ লগত বিয়া হ'ম বুলি মই হয়তো দিল্লীত যদি বেলেগ কোনোবা ভাল লাগে মই সেইফালেও বিয়া হৈ যাব পাৰোঁ তেতিয়া ক'লে নাই এইবিলাক হ'বলৈ দিব নোৱাৰি লৰালৰিকে বিয়াখন পতাই ভাল সেইকাৰণে আমাৰ লৰালৰিকে মানে মোৰ সুপ্ৰিম কোৰ্ট যোৱাটো কেঞ্চেল হ'ল আৰু লৰালৰিকে বিয়া হৈ মই গুৱাহাটীতে থাকি গ'লোঁ আৰু ইমান ধুনীয়া ষ্টৰিটোৰ মই প্ৰথম মানে আৰম্ভণিটো ক'ত হৈছিলে কেনেকৈ হৈছিলে সেইখিনি অকমান জানিলে ভাল লাগিব প্ৰথম আপুনি ক'ত লগ পাইছিলে আচলতে এওঁৰ লগত মোৰ যিটো চিনাকি সেইটো হিন্দী চিনেমাৰ কাহিনীতকৈ একো বেলেগ নহয় সেই সময় বেছি ইণ্টাৰেষ্টিং হ'ব আমি একদম শুনিব লাগিব সকলোৱে ভালকৈ শুনিব লাগিব সেই সময় ইউনিভাৰ্চিটিৰ মানে মই 96ত আহিছিলোঁতো 97 98 99 এই 3 বছৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ মানে সেইটো আমাৰ আৰু হট লাভ ষ্টৰী বুলিয়ে ক'ব পাৰি আৰু
আমাৰ চিনাকি হৈছিল এখন ডাঙৰ কাজিয়াৰে তো প্ৰথম কথা আচলতে মই কবিতা আবৃত্তি কৰোঁ তো ইউনিভাৰ্চিটিত কবিতা আবৃত্তিৰ মানে প্ৰতিযোগিতা পাতিছিলে ডুৱেট কবিতা আবৃত্তি প্ৰতিযোগিতা আৰু ডুৱেট কৃষ্ণকান্ত সন্দিকৈ সোঁৱৰণি মানে দ্বৈত কবিতা আবৃত্তি প্ৰতিযোগিতা অল আছাম মানে লেভেলত চ' সেইখন বহুত ডাঙৰ কম্পিটিশ্যন পাতে গুৱাহাটী ইউনিভাৰ্চিটিত তো সেই কম্পিটিশ্যনত মই মানে কবিতা আবৃত্তি কৰিম ইউনিভাৰ্চিটিৰ ফালৰ পৰা মোক চিলেক্ট কৰিছিলে ছোৱালী হিচাপে এতিয়া মোৰ লগত মানে ল'ৰা ভইচ এটা লাগে এতিয়া ল'ৰা ভইচ মানে তেনেকৈ কেইবাজনো ল'ৰা মোৰ লগত মানে প্ৰেক্টিচ কৰিছে কিন্তু কাৰোবাৰ মোৰ ভইচটো অকণমান বেছটো বেছি আপোনালোকে গমেই পাইছে গতিকে মোৰ লগত নিমিলে এনেকৈ হওঁতে তেওঁ মানে ক'লে যে মই কৰিম এওঁৰ লগত তাৰপিছত মোক আহি ছেক্ৰেটাৰীয়ে ক'লে যে জয়ন্ত খাউণ্ডে তোমাৰ লগত কবিতা আবৃত্তি কৰিব বোলো ঠিক আছে জয়ন্ত খাউণ্ডে মই ভাবিছোঁ একে আৰু প্ৰেক্টিচ কৰিব মোৰ ওচৰত আহিব আমি একেলগে গাই মানে চাম হয়নে নহয় তাৰপিছত তেওঁ নাই অহা নাই মেলা এনেকৈ ইফালে প্ৰতিযোগিতাৰ দিন ওচৰ চাপি আহিছে তাৰপিছত মই ছেক্ৰেটাৰীক ক'লোঁ বোলো কি হ'ব মইতো আৰু মই সেই সময়ত মানে এনেকুৱা মই প্ৰতিযোগিতাত জইন কৰিলে প্ৰাইজ মানে পাবই লাগিব আৰু মোৰ অকণমান এনেকুৱা ভাৱ এটা আছিলে যে জইন কৰিম যেতিয়া প্ৰাইজ এটা পাম আৰু এতিয়া মই নামিলে জিকি আহিবই লাগিব তাৰপিছত এওঁৰ কাৰণে এতিয়া মই হাৰিব গৈ আছোঁ মই কৈছোঁ না বেলেগক মোৰ লগত কৰিব দিয়ে না নিজে আহি প্ৰেক্টিচ কৰে তাৰপিছত এদিন কেণ্টিনতে এওঁ মানে লগৰ এগালমান ল'ৰা ছোৱালীৰ লগত বহি আছিলে মই মোৰ লগৰ ছোৱালী এজনীৰ লগত কেণ্টিনত গৈছোঁ আৰু চাহ খাবলৈ ইউনিভাৰ্চিটি কেণ্টিনত তাৰপিছত এওঁৰ লগৰ গোটেইবিলাকে মানে মাতি আনিলে জোনমণি এইফালে আহাচোন এনেকৈ ক'লে তাৰপিছত আহিবিলাক ক'লে যে এখেত জয়ন্ত খাউণ্ড তাৰপৰা মই আপুনিয়ে নেকি জয়ন্ত খাউণ্ড মই এওঁ কৈছে হয় কৈছে আপুনি মোৰ লগত কবিতা আবৃত্তি কৰিম বুলি কৈছিল নেকি এওঁ কৈছে হয় মই কৈছোঁ কিয় আপোনাৰ কবিতাটো মুখস্থ হ'ল নেকি এওঁ কৈছে নাই হোৱা বোলো আপুনি জানেনে মই কোনটো কবিতা কৰিবলৈ লৈছোঁ এওঁ কৈছে নাজানো তেনেকৈ হ'লে আপুনি কেনেকৈ কম্পিটিশ্যনত জইন কৰিব বুলি ক'লোঁ এওঁৰতো চেণ্টিমেণ্টত লাগিছে এওঁ ছিনিয়ৰ মোতকৈ আৰু জুনিয়ৰ ছোৱালী এজনীয়ে ছিনিয়ৰ এজনক এনেকৈ কথা কৈছে গতিকে এওঁৰ খং উঠি গৈছে তাৰপিছত এইটো লৈ পেলাই আমাৰ মানে কেণ্টিনতে কাজিয়া লাগিলে তাৰপিছত কাজিয়া লাগি ময়ো কিবা কিবি বকি পেলাই গুচি আহিলোঁ তাৰপিছত এওঁ ঘৰ মানে হোষ্টেলত গৈ একদম টেবুল চেবুল ভাঙি দিলে মানে ঘুচিয়াই এই ছোৱালীজনীক মাৰিম চাৰিম কিবা কিবি কৈ কবিতা আবৃত্তি নহ'ল আৰু তাৰপিছত আৰু গোটেইবিলাকে বুজাইছে হা আৰু এওঁ ভাবিলে নহয় এনেকৈ নহয় কথাটো মানে পিছদিনাখন জুনিয়ৰ ল'ৰা এটা মোৰ হোষ্টেললৈ পঠাই দিছে পঠাই দি কৈছে তাইক মাতি আনগৈ আৰু জুনিয়ৰ ল'ৰাটোৱে মোক তেওঁলোকৰ হোষ্টেললৈ লৈ গ'ল বিটি হোষ্টেলত আছিল তেওঁ তাৰপিছত বিটি হোষ্টেল গ'লোঁ বিটি হোষ্টেলত গৈ তেতিয়া আৰু হোষ্টেল যোৱাৰ লগে লগে এওঁৰ ৰূপটো চেঞ্জ একদম আহা বহা চাহ খোৱা একদম বিৰাট ভদ্ৰ জেণ্টলমেন মই কৈছোঁ ইমান ভদ্ৰ সিদিনা আকৌ কেণ্টিনত ইমান কাজিয়া কৰিলে তাৰপিছত তাৰপৰা কৈছে কবিতাটো উলিওৱা তাৰপৰা মই কবিতাটো উলিয়ালোঁ তাৰপিছত তেওঁ একেবাৰতে মুখস্থ শক্তি ইমান বেছি আৰু এবাৰ পঢ়ি কবিতা মুখস্থ তাৰপিছত মোৰতো মুখস্থ হোৱা দেখি মোৰ ভাল লাগিছে মই প্ৰাইজটো পাম তাৰমানে তাৰপিছত আমি একেলগে ৰিহাৰ্চেল কৰিলোঁ ৰিহাৰ্চেল কৰি কবিতা আবৃত্তি কম্পিটিশ্যনত জইন কৰিলোঁ আৰু আমি বিৰাট ডাঙৰ এখন শৰাই আমি পুৰস্কাৰ হিচাপে পালোঁ আৰু 97ত তেতিয়াৰ দিনতে 3000 টকা প্ৰাইজ মানি গতিকে পুৰস্কাৰ পালোঁ পাই মেলি সেই ফাৰ্ষ্ট প্ৰাইজ নে আমি ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ দুইজনকে আমি এতিয়া আকৌ বহুত দেৰিকৈ হ'লেও আমি কংগ্ৰেচুলেশ্যন দিছোঁ থেংক ইউ আৰু আমি তেতিয়া সেই দ্বৈত যি কবিতা আবৃত্তি আৰম্ভ হ'ল আৰু আজি 20 বছৰে কবিতা আবৃত্তি চলি আছে আৰু মানে হৈ গ'ল আৰু কবিতা আবৃত্তি হৈ থাকে আৰু তেতিয়া সেই ষ্টেজত যেতিয়া আমি কবিতা আবৃত্তি কৰিছোঁ তেতিয়া পিছফালৰ পৰা গেলেৰীৰ পৰা ল'ৰাবিলাকে আৰু পাভযোৰা এনেকৈ চিঞৰিছে আৰু দেই তাৰ পৰা বাহিৰ পিছত আৰু এনেকৈ চবেই জোকাওঁতে আমাক আচলতে নিজৰে দুইজনৰে ইজনৰ সিজনৰ প্ৰতি কেতিয়া আৰু ভাল লগা ডেভেলপ হ'ল সেইটো হৈ যায় মানে হৈ গ'ল আৰু জোকাওঁতে তাৰপিছতো বহুত কিবা কিবি গৈছে ইউনিভাৰ্চিটিত কেইবাখনো ফাইটিং গৈছে কেইবাটাও ল'ৰাৰ মানে কি কওঁ আৰু মই ইনজিয়ৰ্ড হৈছে বহুত হৈছে কিবা কিবি ঘটনা কিন্তু ভিনদেউক আমি দেখা পাই আজিলৈকে ভবা নাছিলোঁ ঘুচিয়াই টেবুল ভঙা বুলি আজি ফাৰ্ষ্ট টাইম এইটো গম পালোঁ অকল ঘুচিয়াই টেবুল ভঙাই নহয় এদিন এবাৰ নাইট চুপাৰত এজন মানুহে মোৰ লগত বেয়া ব্যৱহাৰ কৰিছিল আহি থাকোঁতে মানুহজনক ধৰি পেলাই বাছৰ পৰা দলিয়াই দিলে মানে কেতিয়া মানে তেওঁৰ খং উঠে আৰু হাঁহিয়ে থাকে মই নিজেও গম নাপাওঁ মানে আচলতে কিবা এটা বেয়া দেখিলে ইলিগেল দেখিলে তেওঁৰ খং উঠে আৰু সেইটো মানে এইটো গম পোৱা যায় আৰু একশ্যনত আহি যায় আৰু ডাইৰেক্ট মানে এতিয়া আমি বাৰু খুব এটা সুন্দৰ লভ ষ্টৰী তাৰপিছত এইখিনি সুধিবলৈ থাকিলে কিন্তু
তাৰপিছত বহুত গ'ল তাৰপিছত এইবিলাক গোটেইখিনি কথা নকওঁ আৰু বহুত আপছ এণ্ড ডাউনছ গ'ল তাৰপিছত বহুত কাজিয়া গ'ল ইউনিভাৰ্চিটিত কেইবাখনো মাৰপিট গ'ল এনে ঘৰৰ পৰা দুই ঘৰৰ পৰা এগ্ৰি আছিল প্ৰথমতে আচলতে দুই ঘৰৰ পৰা এগ্ৰি নাছিলে মানে কি আচলতে মোৰ মাহঁতে অৱশ্যে মোক বিশ্বাস কৰে বহুত তথাপিতো কিছুমান কথাত মাহঁতে সমৰ্থন জনোৱা নাছিল আৰু এওঁলোকৰো পৰিয়ালৰ ফালৰ পৰা প্ৰথমতে সমৰ্থন নাছিলে কিন্তু আমি দুইজনে আচলতে দুইখন ঘৰকে পিছত কনভিন্স কৰিলোঁ আৰু আমি বিয়া হ'মেই বুলি যেতিয়া ভাবিলোঁ হ'মেই আৰু কথাটো সেইটোৱে আৰু মানে বাকী বেলেগ কথা একো নাহে আৰু মানে কবিতা কৰি প্ৰাইজ আনিম বুলি ভাবিছিলে আনিলে আৰু প্ৰাইজ আনিলোঁ তাৰপিছত এতিয়া মানে হ'ম বুলি ভাবিলোঁ হ'লোৱে আৰু তাৰপিছত LLB পাছ কৰালৈকে ধৰক প্ৰেম চলি থাকিল তাৰপিছত আৰু পাছ কৰাৰ পিছতে আৰু সংসাৰেই আৰম্ভ হ'ল আৰু মাজত বহুত কাহিনী গৈছে যিবোৰ এতিয়া নকওঁ আৰু খুব এটা ভাল লাগিলে মানে গোটেই লাভ ষ্টৰিটো শুনি এতিয়া কেনেকুৱা এতিয়া মানে কেতিয়াবা মানে এতিয়া বেয়া গুণ আৰু দুটা যদি ভিডিঅ'ৰ যদি দুটা বেয়া গুণ আমি শুনো এতিয়া বাপৰে বাপ এতিয়াতো মই খালি বেয়া গুণেই দেখি থাকোঁ এতিয়া বেয়া গুণ ক'ব লাগে ভাল গুণ ক'ব ভাল মানে এটা ভাল মানে কি তেওঁ মই যদি 100 টকা খোজোঁ তেওঁ মোক 1000 টকা দি দিয়ে এইটোৱে ভাল মই যদি কওঁ টকা 100 দিয়কচোন বজাৰ কৰিব লগা আছে আৰু এটাতো নাই তেওঁ 1000 টকা না দুটা নাই এটাই আছে না আৰু এটা ক'ব পাৰি মই কৰা কামত তেওঁ বাধা নিদিয়ে কিন্তু মানে বিশ্বাস কৰে মই কিবা ভাল কামেই কৰিম বুলি প্ৰথমতে অলপমান ডাউন দি চাই তাৰপিছত দেখিলে যে নাই ডাউন দি কাম নহ'ল তেতিয়া এৰি দিয়ে আৰু যি কৰা কৰিবা ভাবি চিন্তি কৰিবা খালি এনেকৈ কয় বেছি বাধা দি নাথাকে সেইটো এটা ভাল আৰু বাকি মানে কোনো কামত হে সাপোৰ্টটো মানে সাপোৰ্ট মানে তেওঁ একেলগে আহি মোক কোনো সহায় নকৰে কিন্তু মোক বাধা নিদিয়ে আৰু ধৰক মই ফিনান্সিয়েলি বিপদত যাতে নপৰোঁ সেইটো ক্ষেত্ৰত কিন্তু তেওঁ যথেষ্ট অৰিহণা আছে কাৰণ তেওঁৰ ফিনান্সিয়েল সাপোৰ্ট নহ'লে মই আচলতে চিনেমা কেইখনৰ তুলা দেজাই হওক বা চুমাপৰসতে হওক বা উইংছ অফ মাইণ্ডে হওক মই নিৰ্মাণ কৰিব নোৱাৰিলোহেঁতেন কাৰণ মই উকালতি কৰোঁ আৰু তাকো মই দুইজনী ছোৱালী ঘৰত গতিকে মই প্ৰফেশ্যনতো খুব বেছি ৰেগুলাৰ নহয় সেইকাৰণে মই মোৰ পইচাৰে আচলতে ইমানখিনি নিৰ্মাণ কৰিব নোৱাৰিলোহেঁতেন যদি তেওঁৰ ফাইনেন্সিয়েল ছাপোৰ্ট নাথাকিলেহেঁতেন শেষত আপোনালৈ আকৌ এবাৰ ধন্যবাদ জনাই আমাৰ অনুষ্ঠানটো সামৰণি কৰিছোঁ ময়ো আপোনালোকৰ চেনেলৰ সকলো মানে আপোনালোকৰ শুভাকাংক্ষী দৰ্শক যিসকল আছে তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ আপোনালোকলৈ ধন্যবাদ জনাইছোঁ মোক আপোনালোকৰ এই চেনেললৈ নিমন্ত্ৰণ জনোৱাৰ বাবে দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে আৰু আশা কৰিছোঁ আপোনালোকৰ ইউটিউব চেনেলো ৰাইজে যাতে মৰম কৰে আঁকোৱালি লয় লাইক কৰে শ্বেয়াৰ কৰে ছাবস্ক্ৰাইব কৰে থেংক ইউ